ৰাজা হয়তো ক'ত গ'ল ভিতৰত বহি আছে মই মাতছো বুলি ক'ত মোক মাতিছিলে দাদা ভিতৰত সোমাই কি কৰি থাক পঢ়া শুনা বাদ দে বুলি ক'লে নুশুন পঢ়া শুনা বাদ দি ঘৰতে খেতি কৰ পঢ়া শুনা কিয় বাদ দিম দেউতা পঢ়া শুনা নকৰিলে আপুনি কি হয় নাজানে নেকি পঢ়া শুনা নকৰি আপুনি কি কৰিব পাৰিছে ইমানবোৰ মাটি বাৰী থাকোঁতেও মই এতিয়াও ধান তামোল পাণ বিক্ৰী কৰি ৰজাৰ দৰে খাই জীয়াই আছো আৰু মোক কথা শুনাবলৈ আপুনি ধান তামোল পাণ বিক্ৰী নকৰি ঘৰতে প্ৰডাকশ্যন কৰিব পাৰিলে যদি আপোনাৰ শিক্ষা থাকিলে তহঁতি কাৰ বাবে এই পৃথিৱী দেখিলি আমি ৰাজকোঁৱৰ বংশ হয় আমাৰ চাকৰ কৰাটো মই নিবিচাৰো দেউতা পঢ়া শুনা চাকৰি বা লোকৰ গোলামী কৰা নহয় খাই ব্যৱসায় কৰিবও লাগে তোৰ যদি ইমানেই টকা ঘটিবলৈ মন মই তোৰ ব্যৱস্থা এতিয়াই কৰি আছো ৰ চাহ আৰু এটা মিঠাই হোটেলৰ মালিক কোন এইফালে মাতি দে দাদা আপোনাক মাতিছে এইবিলাক কি নিজে চোৱা এনেকুৱা কাষ্টমাৰ খুৱাই আছা সত্য এইফালে কি হ'ল দাদা ইয়াক কিয় মাৰিছ ইয়াক বাপেকে মোক 50,000 টকাত বিক্ৰী কৰি থৈ গৈছে কাম এটা ভালকে কৰিব নোৱাৰি নামাৰি কি কৰিম ঐ ল'ৰা তোৰ নাম কি ঐ ল'ৰা তই মোৰ লগত থাকা যদি ব'ল মোৰ আগে পিছে কোনো নাই কি মোৰ চাকৰ আপুনি কি কৰিব লাগে মই আপোনাক টকা ঘূৰাই দিম ল'ৰাটো মই লৈ যাওঁ আপুনি তেনেকৈ ক'লে নহ'ব মোৰ লাভ লোকচানৰ কথা আছে 1 মিনিট এজন সত্যবাদী অসমীয়াৰ স্পষ্টবাদী ভাষা শুনি লওক এই শংকৰ মেচৰ লগত যদি কোনোবাই এবাৰ কাজিয়া কৰে দ্বিতীয়বাৰ কাজিয়া কৰিবলৈ সি কেতিয়াও ভাবিব দাদা মাফ কৰি দিব ভুল হৈ গ'ল মোৰ এই আমাৰ অসমীয়া গিৰি ভুল হ'লে মাফ খোজা অহংকাৰক ধ্বংস কৰা আজিৰ পৰা ইয়াৰ নাম সত্যজিৎ ৰাজকোঁৱৰ নহয় সত্যমেশ ৰাজা ৰাজকোঁৱৰে এই দুনিয়া ৰাজ কৰি ঘৰতে নিজৰ ভাইক বিকিলে 50,000 টকা আৰু কাম কৰিব নোৱাৰাৰ বাবে নিজৰ দেউতাক মাৰপিট কৰি খেদি পঠালে নিজৰ ঘৰৰ পৰা আৰু তই মোক ঠগিবাই যাওঁ ঠগৰামিৰ জাত ঐ দাদা মোক এবাৰৰ বাবে মাফ কৰি দিয়ক দাদা কুকুৰৰ জাত টকা দিব নোৱাৰা যদি মাল খাবলৈ কিয় শিকিছিলি তাৰ কি মোৰ মাল চেলেকি খালি আৰু এতিয়া তোক মই মৃত্যু বাহিৰে নাই ঘটিব নোৱাৰোঁ হয়তো আজিৰ পৰা গোটেই ফেক্টৰীটো তোৰ নামত কৰি দিলোঁ আৰু মোক তোৰ ইচ্ছাৰে লগ নাপাওঁ তোৰ যিকোনো বিপদত মই সংগ দিম কিয় লগ নাপাম দাদা কিয় তইতো জানই মই এজন প্ৰফেশ্যনেল কিলাৰ যিকোনো সময়ত মোক পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে দাদা আপুনি মূল্যহীন জীৱনৰ অৰ্থহীন কামটো কিয় বাছি ল'লে আপোনাৰতো টকা কমি হোৱা নাছিলে মোৰ দেউতাৰ ব্যৱসায়ী লগৰ এজনে মোৰ দেউতাক মিছা বদনাম দি প্ৰফেশ্যনেল কিলাৰ ৰাখিলে আৰু এজন পুলিচ অফিচাৰে মোৰ দেউতাক এনকাউণ্টাৰত মাৰিলে আৰু সেইবাবেই মই এই পথ বাছি ল'লোঁ দেউতাৰ বদনামৰ ভাগি মই হ'লোঁ বাৰু এইবোৰ কথা বাদ দে এই ফাইলটো লওঁ ইয়াতে সকলো ফেক্টৰীৰ কাগজ পত্ৰ আছে আৰু মোৰ দেউতাই এই ফেক্টৰীটো বহুত কষ্টৰে বনাইছিল তোক সমজালোঁ ভালকৈ চলাব হয় দাদা আপুনিয়ে মোৰ ভগৱান মই কোনো ভগৱান নহয় মই এজন সত্যবাদী অসমীয়া বহুত মানুহ হত্যা কৰিলোঁ কোনো নিৰ্দোষীক হত্যা কৰা নাই দাদা আপোনাৰ মালৰ গাড়ী পুলিচৰ হাতত ধৰা পৰি
কৈছ তই মাথা বেয়া নকবি মোক থানাত বোলে নতুন পুলিচ আহিছে আপোনাৰ গাড়ী চিকাৰ তোৰ কথা নকবি তই কৈছিলো দাদা আপোনাৰ কথা কোৱা দেখিহে এৰি পঠিয়ালে 24 ঘণ্টাৰ ভিতৰত 10 লাখ টকা দিবলৈ দিছে নহ'লে আপোনাক গ্ৰেপ্তাৰ কৰা হ'ব মোৰ এজন সত্যবাদী লগৰ আছে আপুনি তাৰ পৰা ক'ব পাৰে ইমানবোৰ টকা একাউণ্টত নাৰাখোঁতে ঘৰত কিয় ৰাখে কিন্তু আপোনাক টকা লাগে আপুনি টকা পালেই ইয়াত কিবা এটা পাক এটা আছে ঐ গাড়ী লৈ আহ আপুনি সত্য নেকি ময়ে সত্য বহকচোন আপুনি কোন আৰু কিয় আহিছে মই ৰাজা ৰাজকোঁৱৰ মই বহুত বিপদত পৰিছোঁ মোৰ 20 বিঘা বাগান যদি লয় বিক্ৰী কৰি দিম মোৰ 10 লাখ টকা এতিয়াই কৰিব আপুনি এজন অসমীয়া ময়ো অসমীয়া বিপদত পৰা জনক সহায় কৰাটোৱেই মই প্ৰকৃত অসমীয়া গিৰি বুলি ভাবোঁ মই পইচাটো লৈ আনিছোঁ এইটো লোৱা মুখৰ কথা কিন্তু ৰাখিবা ঠিক আছে দাদা আহিছোঁ যোৱা এইটোৱেই ৰাজা ৰাজকোঁৱৰ ঘৰ নহয় জানো হয় আপুনি আহকচোন বহক মই মাতি দিছোঁ যে আপুনি আহিলে হয় কিবা ব্যস্ত আছে মই আপোনাৰ কথাই ভাবি আছোঁ এই যে মানে বাগানখন মোৰ দেউতাৰ সম্পত্তি সেইবাবে মই ভাবিছোঁ আপোনাৰ টকাটোকে লাহে লাহে ঘূৰাই মই কথা দি কথা ৰাখিব নোৱাৰা মানুহ মই বৰ বেয়া পাওঁ মই যাক এবাৰ বেয়া পাওঁ তাক মই কেতিয়াও ভাল পাব নোৱাৰোঁ এই ৰাজা ৰাজকোঁৱৰে এই গোটেই এৰিয়াত ৰাজ কৰি আছে আৰু আপুনি এই ৰাজাৰ ঘৰতে দম দি গুচি যাব নেকি দম দি গুচি নাযাওঁ আহিলোঁ যেতিয়া সমস্যা সমাধান কৰিহে যাওঁ আপুনি ঠিকেই ভাবিছে আমাৰ অসমীয়া মানুহৰ ঘৰত মানুহ আহিলে কিবা এটা খাবলৈ দিয়াটো আমাৰ প্ৰকৃত অসমীয়া গিৰি বুলি মই ভাবোঁ আপুনি এতিয়া একো নোখোৱাকৈ কেনেকৈ যাব মোৰ মানুহৰ পৰা দুটামান লাখ পইচা খাই দিওঁ কি চাই আছ সত্যবাদী লাও খোলা মাটিত পেলাই দে এই ৰাজা এজন সত্যবাদী অসমীয়া তেজত গৰম নুতুলিবি মোৰ কথা হিলা ৰেখা ঐ মাৰ তাক সত্যবাদী অসমীয়া স্পষ্ট ভাষা শুনি ল বাগান নিদিয় যদি তোৰ লাও খোলা কালি মাটিত পেলাই দিম দিন বাগান দিন কেতিয়া আৰু ক'ত তোৰ বাগান লৈ আহিব লক্ষণ বৰ্ডাৰৰ কাষতে লাগি থকা বাগানখিনিয়ে মোৰ তাতে কাগজ পাতি কৰি উলিয়াই কৰি মনত ৰাখিবি যাতে আজিৰ দৰে কালি কেতিয়াও কাজিয়া নহয় পাঁচজন মানুহে এজন মানুহক মাৰিব নোৱাৰিলি 5 জন নহয় দাদা 6 জন আৰু এজন ক'ত গ'ল নে পলাল নেকি এজন আপুনি আছিল দাদা চুপ থাক মোৰ ঘৰত মই মাৰপিট কৰা নাই আহিলে আৰু ভাল দুজনমান গুণ্ডা মাতিব তাত লাও খোলা মাটিত পেলাই দি ভাঙি চিঙি মোৰ কথা শিলৰ ৰেখা মোৰ বুদ্ধি শিলৰ এই ৰাজা ৰাজকোঁৱৰে গোটেই পৃথিৱীত ৰাজ কৰিব ৰাজা আজি বেছিকৈ 3 জন লৈ আহিলে যে আপুনি যি ভাবিছে সেইটোৱে ভয় লাগিছে নেকি ৰাজা জীৱনত কেতিয়াও মই ভয় খাব নিশিকিলোঁ যি কৰ জলদি কৰ মোৰ হাতত সময় নাই বেছি কথা কইবে ঐ তহঁতে কি চাই আছ যা সত্যবাদী অসমীয়াতে চাই অসমীয়া বুকুত পেলাই দে তহঁতি কালি মাৰ খোৱা কথাটো পাহৰি গলি নেকি
কি তহঁতি কালিও মাৰ খালি লাজ লগা নাই যা মই আছো তোৰ কোঠাৰ নাঙল ধৰা হাতৰ মুঠি যেতিয়া তাৰ বুকুত পৰিব তেতিয়া সি গম পাব অসমীয়া গিৰি কি এই মাৰ ডাক Hey, no! Hey! 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 ঐ কোন তহঁত হয়তো কিয় মাৰিছ তাই কোনো ইয়াক বচাবলৈ আহিছ নে মাৰ খাবলৈ আহিছ এজন সত্যবাদী অসমীয়া স্পষ্টবাদী ভাষা শুনিল যদি কাৰোবাৰ কিবা ভুল হয় কথাৰ মাজেৰে আলোচনা কৰাটো প্ৰকৃত অসমীয়া গিৰি বুলি মই ভাবোঁ আৰু কেইবাজনো মানুহ এজন মানুহক মৰাত মই অহংকাৰ বুলি যদি তহঁতে ভাবিয়েই ল'লি সত্যক মই বচাবলৈ আহিছোঁ তেন্তে মোৰ লগত এবাৰ লাগিছা যা তহঁতে দুটাই কাকো খতম কৰি দে অসমীয়া গিৰি ইয়াক দেখাই দিম যদি প্ৰকৃত অসমীয়া তেজ আছে গাত কুকুৰ সাহস লৈ আগফালৰ পৰা আহিব লাগে মাৰিয়া টাইম আজিৰ পৰা এই বাগান নিজেই 1000 টকীয়া মাল খাই তহঁতক লাখ টকীয়া মাল খুৱাই আছো আৰু তহঁতে এটা কাম ভালদৰে কৰিব নোৱাৰ আজি ভাল খবৰ মোক কোনে দিব মই দিম দাদা মই দিম এখন যে সত্যক যে বচাইছিলে তাৰ নাম শংকৰ মেচ তেওঁ প্ৰায় নাগালেণ্ডতে থাকে তেওঁ এজন প্ৰফেচনেল কিলাৰ আৰু কাইলৈ তেওঁ অসমলৈ আহিব এজন নামী উকিলক মাৰিব আৰু সেই যে সত্য মেচ তাক হেনো এখন হোটেলত পাইহে আনিছিলে শংকৰে সৰুতে আৰু এটা কথা তাক হেনো সৰুতে সেইখন হোটেলতে বিক্ৰী থৈ গৈছে 50,000 টকা হ'ব আৰু নকবি হৈ গ'ল সত্য মানে মোৰে ভাই কাইলৈ আধা পাততে ভৰাই দিম শংকৰ আৰু সত্যই যাতে এখিলাও পাত নাপায় বাগানত 1000 চুৰ ভৰাই দে তহঁতে মোৰ বুদ্ধি শিলৰ খুটি এই ৰাজা ৰাজকোঁৱৰে
গোটেই পৃথিৱীত ৰাজ কৰিব বিচাৰিছে। ছাৰ আমাৰ ডাঙৰ ছাৰ শংকৰক গ্ৰেপ্তাৰ কৰিলে ন? কি কেনেকৈ হ'ব পাৰে? নেজানো, কিন্তু ছাৰ লৈছিলং থানাতে আছে। মই এতিয়াই যাব লাগিব। তুমি মেনেজাৰক কৈ দিবা মই ইম্পৰ্টেণ্ট কামত গৈছোঁ। হ'ব ছাৰ। ছাৰ ৰাতিপুৱা যে আনিছিলে আছামিজৰ শংকৰ মেক্স ক'ত আছে? হয় তেওঁৰ লেখাপতে আছে। আপুনি কোন হয়? মই তেওঁৰ ভাই। শংকৰ মেছৰ নামত যিমানবোৰ ধাৰা লাগি আছে তেওঁক জামিনত অনাটো অসম্ভৱ। হয়তো তেওঁ আজীৱন কাৰাদণ্ড হোৱাটো সাধাৰণ। তেওঁ এতিয়া ক'ত আছে? তেওঁ এতিয়া লেখাপতে আছে। আপুনি গৈ তেওঁক লগ কৰি লওক। ছাৰ মাতিছিল তেওঁক লৈ যোৱা। বলক। এয়া আপুনি কথা পাতক। দাদা এয়া কেনেকৈ হ'ব পাৰে? এইবিলাক চব ৰাজাৰ চাম। এই আকৌ ডাঙৰ ভুল কাম কৰিলে ৰাজাই। তাক মই কেতিয়াও মাফ কৰিম নেকি? ৰ ইমান খং নকৰিবি। ৰাজাই যেনেকৈ বদলা লৈছে তই তেনেকুৱা কাম এটা কৰিব লাগিব। তয়ো ৰাজাক জেললৈ পঠিয়াব লাগিব। তাৰ উপায় তই নিজে বাছি ল'বি। তাক মই জেলত শিকাই দিম যে প্ৰকৃত অসমীয়া গিৰি কি। হয় দাদা, মই আপোনাৰ কথা কেতিয়াও নেপেলাম। আৰু এই যথাৰ্থবাদী অসমীয়া স্পষ্টবাদী ভাষা শুনি লওক। মই দ্বিতীয় খণ্ড অসমীয়া গীত আপোনাক মুকলি কৰি আনিব নোৱাৰিলেও তৃতীয় খণ্ড অসমীয়া গীত মই আপোনাক মুকলি কৰি আনিম। মই কথা দিলোঁ, আপোনালোকে মনত ৰাখিব।